নমস্কাৰ খুলুমবাই নামচাং প্ৰায় 40-45 দিনমান মূৰত মই ঘৰত আহিলোঁ। ঘৰত অহা মজাটো কেনেকুৱা আপোনালোকে জানে দেখোন, হয়নে নহয়? আৰু ভাবিলোঁ ঘৰত আহি কি কৰিম, আমি গাঁৱৰ মানুহ, যিহেতু গাঁৱত বাস কৰোঁ, হয়নে নহয়? আমাৰ পথাৰে মেইন। চ' আজি আপোনালোকক মই পথাৰখন দেখাম। আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকক মোৰ ব্লগত আপোনালোকক সচৰাচৰ কিছুমান কুকিং ভিডিঅ' দিওঁ, মাজে মাজে কুকিং ভিডিঅ' দিম আৰু মাজে মাজে এনেকুৱা ব্লগ টাইপৰ ভিডিঅ' দিম। এইখিনি আৰু এটা কথা কওঁ আপোনালোকক, যিহেতু মই প্ৰফেশ্যনেল ব্লগাৰ নহয়, মই জাষ্ট ইউটিউবত এটা চেনেল খুলিছোঁ, জাষ্ট ভিডিঅ'বিলাক দি যাম, আপোনালোকে মৰম দি যাব, সেয়াই আৰু। নে কি কয়? বলক এতিয়া আৰম্ভ কৰক। আজি সূৰ্য দেৱতাৰ কি হ'ল? কি গৰম এই ভাই, বেলেগ গৰম দিছিলে। গৈ আছোঁ এতিয়া লাহে লাহে। চা কিমান ধুনীয়াকৈ বেৰ লৈছে না এইখন লগত, এনেকৈ চবেই বেৰতে ভাল লাগে গাঁৱত। আৰু ৰাতিপুৱাৰ পৰা ককা আৰু আইতাই যাক আমিতো আটা বুলি কওঁ, ৰাতিপুৱাৰ পৰা এইবিলাক চাফা কৰিছে জংঘলবিলাক, কিমান ধুনীয়াকৈ ৰাখিছে না। জ্বলাই দিছে বহুত ধুনীয়া। যাওঁ গৈ আছোঁ কিনি আছে এইবাৰ বেয়া হোৱা নাই ধানবিলাক, বেয়া নাই না? ভালে হৈছে। আমাৰ খিনিকো চাই আহোঁ ৰ, মোক খুৰা হয় তো চাই আহোঁগৈ নে কি? দে কেনেকুৱা মানে ধুনীয়া ৰাস্তা, মানুহে ক'ব পাৰে জংঘল বুলি ফালে, একচুৱেলি জংঘল নহয় দেই, সেইবিলাক বাঁহ বহুত প্ৰতিপালন কৰি পেলাই মানে বাঁহে বাঁহ, বেলেগ নাই, বাঁহ এইখিনিও বাঁহ। এইখিনি থকাৰ কাৰণে এই জেগাটো ঠাণ্ডা, মানে সঁচা, য'ত গছ আছে তাত ঠাণ্ডা আছে, য'ত গছ নাই তাত গৰম। এতিয়া আপোনালোকে চবেই অনুভৱ কৰি আছে এতিয়া অসমত আগৰ দৰে সেই যোনটো আমাৰ নাতিশীতোষ্ণ নে কি কয়, সেইটো নাই আৰু এতিয়া আপোনালোকে জানে কি গেলা গৰম, গৰমতো গৰম, ঠাণ্ডাতো গৰম, চব টাইমতে গৰম গৰম, কি কবি আৰু নে কি? সেইকাৰণে সকলোৱে কওঁ আপোনালোকে গছ ৰুব, পাৰিলে গছ ৰুবই আৰু। মইতো গছ ৰুওঁ, আমাৰ নহয় আমাৰে বুলি ক'ব পাৰি। বৰদেউতাহঁতৰ পুখুৰী চাহ এনেকুৱা পুখুৰী 3টা আছে, এনেকুৱা ডাঙৰ ডাঙৰ 1, 2, 3, 3টা ডাঙৰ ডাঙৰ পুখুৰী। বা চাচোন গৰমটো চাহ কেনেকুৱা গৰম। তাতে মই ক'লা মানুহ, এনে ক'লা মানুহ আৰু ক'লা হৈ যাম। তাতে কালাৰ কি বস্তু, কালাৰ একো নহয়, হয় নহয়? বগা কালাৰ থাকিবই। অকল পৃথিৱীত যদি বগা থাকিলে হয় ভাল নালাগিলে হয়, পৃথিৱীত অকল যদি ক'লা থাকিলে ভাল নালাগে। সেইকাৰণে কালাৰবিলাক বেলেগ বেলেগ দিছে, বগা ক'লা। কি কোৱা বন্ধুসকল, হয় নহয়? এয়াই আৰু নে কি কোৱা? চাওঁ এডাল গছ দেখাওঁ আপোনালোকক, এইডাল প্ৰকাণ্ড গছ না, ডাঙৰ গছ। চা এইয়া এনেকুৱা ডাঙৰ, আগতে ইয়াতে হাতী চাতী বান্ধি থৈ দিছিলে, গাঁৱত যেতিয়া হাতী আছিলে আগতে, মানে পুহনীয়া হাতীবিলাক কেতিয়াবা কাম কৰিবৰ কাৰণে লৈ আনে যে গছ চছ, তেতিয়া ইয়াতে লৈ আনিছিলে। তাৰপিছত ইয়াতে বান্ধি থৈ দিছিলে, আমি চাব আহিছিলোঁ। আমি আৰু গছৰ ওপৰত উঠিছিলোঁ আগতে, ইয়াতে বুজিছা, বহুত উঠিছিলোঁ। এই ডালৰ পৰা জাপ মাৰি দিছিলোঁ কেতিয়াবা, এনেকুৱা আছিলোঁ আমি। তাৰপিছত এই গাছডাল থকাৰ কাৰণে আমাৰ এইখিনিতে বহিবৰ কাৰণে ভাল, ইয়াতে জিৰাওঁ। তাৰপিছত এটা কথা, ইয়াতে যেতিয়া নেকি আমি ৰোৱনী কৰোঁ, এই ৰোৱনী কৰাৰ পিছত আমি এই গাছৰ এইবিলাক দেখা পাইছে না, এইবিলাক ইয়াতে চাহ পৰি থাকে, ইয়াতে আমি চাহ তাহবিলাক দিওঁ, ৰোৱনীবিলাক আহে, খাব পাৰে ধুনীয়াকৈ আৰু। কেনেকুৱা গছ এডাল। আৰু এটা বস্তু দেখাম মই আপোনালোকৰ চবে হা, চাইডে থাক। য়েছ এইটো দেখা পাইছে না, এইটো ডাল আছিলে, ডাল ভাঙি গ'ল, ইয়াতে চৰাই বাল আছে, টুক কৰি আছে। গছে ভাল লাগে ন, ঘৰত যেতিয়া এনেকুৱা পুৰণি গছবিলাক থাকে। আজিকালি গছ চবে কাটি চেচ কৰিলা। আগতে আৰু এটা কথা মনত কৰোঁ, আগতে শগুনবিলাক আছিলে, এই শগুনবিলাক এই গছজোপা সেইবিলাকতে পৰি আছিলে, আমি চাব আহিছিলোঁ বহুত। এনেকুৱা এয়া আমাৰ পথাৰ, ভাল লগা হৈছে না পথাৰখন। এই চাইডনে ধুনীয়াকৈ গল্ডেন কালাৰ হৈছে আৰু সোণ বৰণীয়া। কিমান কষ্টৰ মূৰত সেই ধানবিলাক হৈছে। ভিতৰলৈকে নাযাওঁ, এই কিবা জংঘল আছে, নহ'লে আপোনালোকক ভিতৰলৈকে দেখালোঁ গৈ পেলাই, ওচৰলৈকে, ভিতৰলৈকে নহয়, ওচৰলৈকে একচুৱেলি। চাহ কিমান ধুনীয়া আছে না, ৱাও।
উফ ধান চাই আহিলোঁ বেয়া হোৱা নাই বাৰু ভালে হৈছে কিন্তু গৰমহে মানে অলপ দুখিছে মোক বেয়াকৈ চানা এনে ক'লা মানুহ ন ক'লা থপৰা কি কৰিবি আৰু উপায় নাই ভয় লাগে হাত চাপ ল'বৰ কাৰণে মই যেতিয়া গৈছিলোঁ ইয়াতে জিৰোৱা জেগা বুলি পেলাই কিমান ধুনীয়া ঠাণ্ডা হৈছে মই এতিয়া অলপ জিৰাই যাওঁ নে কি কোৱা বন্ধুসকল য়েছ 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 360 মোৰ চোৰ ঘূৰাই যায় দেখোন পথাৰৰ পৰা আহি পেলাই এতিয়া ভাবিলোঁ ওদালগুৰি টাউনলৈ গুচি যাওঁ এপাক যাওঁ আমি এয়া আমাৰ ভাইটি নমস্কাৰ অঁ এতিয়া আমি ওদালগুৰি যাম আমাৰ ঘৰৰ পৰা কমচে কম আপোনাৰ 8-9 কিলোমিটাৰ হৈ যাব আপোনালোকক ওদালগুৰিখনো দেখাম আজি এই চেকতে আৰু ভাবিছোঁ অলপ চুলিখিনি কাটি চুলি তুলি দীঘল হৈছে আমাৰ দুজনৰ দীঘল হৈছে আমাৰ ওদালগুৰি পুলিচ ৰিজাৰ্ভ ইয়াতে আমাৰ ওদালগুৰি পুলিচ নিচিনা কিবাতো নাই ৰ ওদালগুৰি ইয়াতে এখন ফ্লাইঅভাৰ বহুত দিন হৈছে
ওদালগুৰিত আজিকালি ওদালগুৰিত ধুনীয়া ধুনীয়া ঘৰ আছে ন লোকো আমাৰবিলাকহে আৰু আমাৰ আল্ট্ৰা বিল্ডিং কেতিয়া হয় এই ৰাস্তাটোৰে আমি ডাইৰেক্ট ভৈৰাকুণ্ডা যাব পাৰোঁ ভৈৰাকুণ্ডা অৰুণাচল আপোনাৰ তেজপুৰত যাব পাৰি পিনে চব ধুনীয়া বনাইছে ৰাস্তাটো আমাৰ এতিয়া আমাৰ পুলিচ ষ্টেচন এই ওদালগুৰি পুলিচ ষ্টেচন বহুত ধুনীয়া লগা হ'লে আগৰ দৰে নহয় আৰু এতিয়া আহা সেই পুলিচ ষ্টেচনৰ দিন নাই আৰু নাই কি কোৱা তাকে এইখন ওদালগুৰিৰ ব্লকৰ আৰু ওদালগুৰিৰ ল'ৰাকেইজনে পাতে লাগে নাই এই